সতে আৰম্ভ হৈছে বৰ্তমান চৰকাৰী জিঅ'টেকিং ঘৰৰ ই-কেৱাইচি আৰু যদি আপুনি এতিয়ালৈকে ই-কেৱাইচি সম্পূৰ্ণ কৰা নাই তেন্তে আপুনি কেনেকৈ ই-কেৱাইচি সম্পূৰ্ণ কৰিব পাৰিব আপুনি জিঅ'টেকিং ঘৰ কেতিয়া লাভ কৰিব পাৰিব জিঅ'টেকিং ঘৰৰ তালিকা কেতিয়া প্ৰকাশ হ'ব লগতে আপোনাৰ একাউণ্টত প্ৰথম কিস্তি কেতিয়া সোমাব জিঅ'টেকিং ঘৰৰ বাজেট কিমান টকা আপুনি কেতিয়া ঘৰখন লাভ কৰিব পাৰিব কোনসকলৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হ'ব গোটেইখিনি আপুনি এইটো ভিডিঅ'ত জানিব পাৰিব আজিৰ ভিডিঅ'টোত মই আপোনাক ৰিকুৱেষ্ট কৰিম যে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিব নালাগে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব কাৰণ এই ভিডিঅ'টো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ পাছত আপুনি এনে অপেক্ষা থাকি যাব কিন্তু ঘৰখন হ'ব পাৰে লাভ নকৰিব সেইকাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰিম আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব চেনেলটো সাবস্ক্ৰাইব নকৰিব কিন্তু ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাব তেন্তে ব্লগ আছিল মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম আপুনি চাব পাৰিব ইয়াত জিঅ'টেকিং ঘৰৰ এখন জাননী ইয়াত দিয়া আছে আৰু এইখন এনেকুৱা বহুকেইখন আছে মই কেৱলমাত্ৰ আপোনাক এনে এখন দেখুৱাইছোঁ যিখনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে জিঅ'টেকিং ঘৰ আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব কোনসকলে লাভ কৰিব পাৰিব কি কি নথিপত্ৰ প্ৰয়োজন হ'ব লগতে ই-কেৱাইচিটো আপোনাৰ কেনেকৈ সম্পূৰ্ণ কৰিব পাৰিব ইয়াত গোটেইখিনি ইনফৰমেশ্যন দিয়া আছে মই আপোনালোকক স্টেপ বাই স্টেপ প্ৰত্যেকটো স্টেপ সুন্দৰকৈ ভালকৈ বুজাই দিম যাতে আপোনালোকক নালাগে কাৰণ যোৱা ভিডিঅ'ত মোক বহুতে কমেণ্টত কৈছিল যে মোৰ পৰা পইচা লৈছে বা মোক পইচা দিবলৈ কৈছে তেনেকুৱা বহুতে মোক কমেণ্টত কৈছিল সেইকাৰণে এই ভিডিঅ'টো মই আপোনাৰ সন্মুখত লৈ আহিছোঁ আৰু আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব নকৰিব কিন্তু ভিডিঅ'টো সম্পূৰ্ণ চাব এতিয়া আপুনি চাব পাৰিব ইয়াত প্ৰথম আপুনি চাব পাৰিব শুভ আৰম্ভণি দি আছে পাছত দি আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ আপোনালোকে নিশ্চয় বুজি পাইছে অধীনত সম্ভাৱ্য হিতাধিকাৰী চিনাক্তকৰণৰ বাবে আৱাজ প্লাছ 2024 জৰীপ আপোনালোকে নিশ্চয় বুজি পাইছে এতিয়া আপোনালোকে চাব পাৰিব ইয়াত তিনিটা ষ্টেপ দি আছে প্ৰথম আপুনি চাব পাৰিব ইয়াত দি আছে জৰীপকাৰীৰ দ্বাৰা পাছত দি আছে সব জৰীপ তাৰপিছত আপুনি চাব পাৰিব ইয়াত দি আছে চূড়ান্ত পৰ্যায় দি আছে ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে তিনিটা ষ্টেপত আপুনি ঘৰখন লাভ কৰিব পাৰিব প্ৰথমটো ষ্টেপ ইয়াত আপুনি চাব পাৰিব প্ৰথম দি আছে গাঁও সভা দি আছে প্ৰথম গাঁও সভা দি আছে অৰ্থাৎ আপোনাৰ এই প্ৰচেছ যিটো আছে সেইটো অলৰেডি কমপ্লিট হৈছে বৰ্তমান আপুনি সেইটো ইচ্ছা কৰিলেও আপুনি কৰিব নোৱাৰিব কাৰণ সেইটো অলৰেডি কমপ্লিট হৈছে সেইটো হ'ল জিঅ'টেকিং আপোনালোকে প্ৰথম চাব পাৰিব ইয়াত দি আছে প্ৰথম গাঁও সভা প্ৰথম আপোনাৰ গাঁও সভাত জিঅ'টেকিংটো সম্পূৰ্ণ হৈছে জিঅ'টেকিংৰ কাম চলিছে আপোনালোকে নিশ্চয় জানে 19 মাৰ্চৰ পৰা আৰম্ভ হৈছিল তাৰপিছত আপুনি চাব পাৰিব ইয়াত কোৱা হৈছে ASRLMৰ সখীসকলৰ সহায়ত প্ৰাথমিক ASRLMৰ যিসকল কৰ্মী সদস্য আছিল সেইসকলে অলৰেডি প্ৰাথমিক যিটো জৰীপ আছিল সেইটো সম্পূৰ্ণ কৰিছে তাৰপিছত কোৱা হৈছে প্ৰাথমিক তালিকা প্ৰস্তুতৰ বাবে দ্বিতীয় পৰ্যায়ৰ গাঁও সভা দ্বিতীয় পৰ্যায়ৰ গাঁও সভাত প্ৰথম তালিকাত আপোনালোকৰ নামটো অন্তৰ্ভুক্ত কৰা হৈছিল তাৰপিছত তালিকাৰ প্ৰাথমিক খচৰা ৰাজহুৱা প্ৰদৰ্শন আৰু আপত্তি নিষ্পত্তি কাল ইয়াত কোৱা হৈছে ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে যে খচৰা তালিকাখনত প্ৰথম আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল আৰু গোটেইখিনি তালিকাত যিমান মানুহৰ নাম আছে সকলোৰ নাম এখন ৰাজহুৱাভাৱে এখন তালিকাত নাম অন্তৰ্ভুক্ত কৰা হৈছিল পাছত কোৱা হৈছে বিধানসভা সমিতিৰ পৰীক্ষা সেইসকল বিধানসভাৰ যিসকল সমিতি আছে সেইসকলে পৰীক্ষা কৰিছে তাৰপিছত জিলা পৰ্যায়ৰ সমিতিৰ অনুমোদন তাৰপিছত জিলা পৰ্যায়ৰ যিসকল সদস্য আছে সেইসকলে অনুমোদন কৰিছে যে আপোনালোকে এই ঘৰখন লাভ কৰিব পাৰিবনে নাই বা যিসকল এলিজিবিলিটি হিতাধিকাৰী আছে যোগ্য হিতাধিকাৰী আছে সেইসকলৰ নাম সিহঁতে পৰীক্ষণ কৰিছে তাৰপিছত আৱাজ প্লাছ 2024 এপৰ জৰিয়তে পূৰ্ব পঞ্চায়ত জৰীপকাৰীৰ দ্বাৰা জৰীপ কৰা হৈছে ইয়াত আপোনালোকে প্ৰথম যিটো 19 মাৰ্চৰ পৰা আৰম্ভ হৈছিল চৰকাৰী ঘৰৰ জিঅ'টেকিং সেই সময়তে যিসকলে প্ৰথমবাৰে জিঅ'টেকিং সম্পূৰ্ণ কৰিছিল সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে তালিকাত সেইসকলৰ নাম পৰীক্ষণ কৰা হৈছে তাৰপিছত আপোনালোকে চাব পাৰিব ইয়াত ই-কেৱাইচি প্ৰচেছ প্ৰথম এইটো প্ৰচেছ হৈছে তাৰপিছত এইটো প্ৰচেছ হ'ব ই-কেৱাইচি ইয়াত আপুনি চাব পাৰিব পৰিয়ালৰ যিকোনো সদস্য এই জৰীপি কৰিব পাৰে আপোনালোকে নিশ্চয় বুজি পাইছে আপোনাৰ পৰিয়ালৰ যিকোনো সদস্য এইটো কৰিব পাৰিব পাছত কোৱা হৈছে আধাৰ সহায়ত বাধ্যতামূলক ই-কেৱাইচি আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে আপোনাৰ ই-কেৱাইচিটো আপুনি সম্পূৰ্ণ কৰিব পাৰিব সেইটো বাধ্যতামূলক কোৱা হৈছে আৰু আধাৰ কাৰ্ড যদি থাকে আপোনাৰ তেন্তে আপুনি নিজে ই-কেৱাইচি কৰিব পাৰিব পাছত কোৱা হৈছে প্ৰয়োজনীয় নথিপত্ৰ প্ৰদান আপোনালোকে নিশ্চয় বুজি পাইছে আপোনাৰ প্ৰয়োজনীয় যিখিনি নথিপত্ৰ আছে সেইখিনি আপোনাক দিব লাগিব তাৰপিছত কোৱা হৈছে পৰিয়ালৰ এজন সদস্যক সম্ভাৱ্য হিতাধিকাৰী হিচাপে চিনাক্ত আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াত বহুতে এটা ভুল কৰিছিল জিঅ'টেকিং যেতিয়া আৰম্ভ হৈছিল সেই সময়ত পৰিয়ালৰ যিমান সদস্য আছে সকলোৰ নাম এজন কৰি সকলোৰ নাম জিঅ'টেকিংটো কৰি লৈছে আচলতে পৰিয়ালৰ কেৱলমাত্ৰ এজনে কৰিব লাগে সেইকাৰণে বহুতো নাম ৰিজেক্ট হ'ব আৰু বহুতো নাম বৰ্তমান ৰিজেক্ট হ'বলৈ গৈ আছে কাৰণ পৰিয়ালৰ সকলো সদস্য কৰি লৈছে বেলেগ প্ৰচেছ ফ'ল' কৰি আৰু জিঅ'টেকিংটো সম্পূৰ্ণ কৰিছে সেইকাৰণে কেৱলমাত্ৰ আপোনাৰ পৰিয়ালৰ এজন ব্যক্তিয়ে ঘৰখন লাভ কৰিব পাৰিব ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে স্পষ্ট লিখা আছে তাৰপিছত এই দুটা প্ৰচেছ ফ'ল' হোৱাৰ পাছত এই দুটা প্ৰচেছ সম্পূৰ্ণ হোৱাৰ পাছত আপুনি চাব পাৰিব ইয়াত কোৱা হৈছে চূড়ান্ত পৰ্যায় একেবাৰে শেষ পৰ্যায়ত আপোনালোকে ঘৰখন কেনেকৈ লাভ কৰিব পাৰিব
ইয়াত আপুনি চাব পাৰিব তৃতীয়বাৰ গাঁও সভাত আকৌ আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰা হ'ব আপুনি ইয়াৰ বাবে এলিজিবিলিটি নেকি আপুনি ইয়াৰ বাবে এজন যোগ্য মানুহ নেকি যদি হয় তেন্তে তৃতীয় পৰ্যায়ত আপোনাৰ নাম ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'ব তাৰপিছত আপত্তি নিপত্তি কাল বৰ্তমান কোৱা হৈছে বৰ্তমান আপত্তি নিপত্তি কাল এইটো হ'ল যে আপোনাৰ ঘৰত আহি বৰ্তমান চাৰ্ভে কৰি আছে KYC টো আপোনাৰ সম্পূৰ্ণ কৰিব এতিয়া চাওক আপুনি যদি জিঅ'টেকিং কৰিছিল সেইটো মই আপোনালোকক পাছত জনাই আছো তাৰপিছত আপুনি চাব পাৰিব চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে ইয়াত তাৰপিছত আপোনাৰ নাম তালিকাত আহিব তালিকা এখন প্ৰকাশ পাব আৰু সেই তালিকাত আপোনাৰ নাম যদি আহি যায় তেন্তে আপুনি ঘৰখন লাভ কৰিব পাৰিব এতিয়া চাওক বৰ্তমান আপত্তি নিপত্তি কাল যিটো বৰ্তমান চলি আছে আমাৰ অসমত বা প্ৰতিটো পঞ্চায়তত বৰ্তমান ঘৰে ঘৰে গৈ জিঅ'টেকিং ঘৰৰ KYC সম্পূৰ্ণ কৰি আছে আপোনাক মই ইয়াত এখন স্ক্ৰীনশ্বট দেখুৱাই আছো ইয়াত আপুনি চাব পাৰিব KYC টো সম্পূৰ্ণ আছে এতিয়া চাওক আপুনি জিঅ'টেকিং ঘৰখন লাভ কৰিব পাৰিব নে নাই আৰু আপোনাৰ KYC টো আপুনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰিব আৰু যদি আপুনি জিঅ'টেকিং কৰিছে তেন্তে আপোনাক KYC কৰিব লাগিব যদি আপুনি লাভ কৰে তেন্তে আপুনি ঘৰখন কেতিয়া লাভ কৰিব পাৰিব সেইখিনি মই আপোনালোকক আগলৈ জনাই আছো এইখিনি হ'ল মষ্ট ইম্পৰ্টেণ্ট আৰু এইখিনি জনা আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ পাছত আপুনি চাব পাৰিব ইয়াত কোৱা হৈছে আৱাজ প্লাছ 2024 জৰীপৰ বাবে আৱাসীয় নথিপত্ৰ ইয়াত কোৱা হৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড আপোনাৰ পৰিয়ালৰ যিমান সদস্য আছে সকলো আধাৰ কাৰ্ডখন লাগিব আপোনাৰ কি নথিপত্ৰ ইয়াত দি আছে পাছত কোৱা হৈছে MC এনৰেগা জব কাৰ্ড আপোনাৰ জব কাৰ্ডখন থাকিব লাগিব এতিয়া চাওক আপোনাৰ পৰিয়ালৰ যদি 4জন 5জন ব্যক্তি থাকে আপোনাৰ পৰিয়ালৰ 4-5জন সদস্য আছে আৰু সকলো নামত যদি জব কাৰ্ড নাই তেন্তে আপুনি কেনেকৈ আপোনাৰ KYC টো সম্পূৰ্ণ কৰিব আপুনি কেনেকৈ জিঅ'টেকিং লাভ কৰিব পাৰিব যোৱা ভিডিঅ'ত বহুতে মোক কমেণ্টত কৈছিল আচলতে চাওক আপোনাৰ পৰিয়ালৰ কেৱল মাত্ৰ এজনৰ যদি নামত জব কাৰ্ড থাকে তেন্তে আপুনি ঘৰখন লাভ কৰিব পাৰিব আপোনাৰ পৰিয়ালৰ সকলো নামত এখনকৈ জব কাৰ্ড থকা সেইটো মেণ্ডেটৰী নহয় বাধ্যতামূলক নহয় আপোনাৰ পৰিয়ালৰ যদি এজন সদস্যৰ নামত জব কাৰ্ড থাকে তেন্তে আপুনি ঘৰখন লাভ কৰিব পাৰিব তাৰপিছত কোৱা হৈছে আধাৰ সংযোজিত বেংক একাউণ্ট আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টখন লিংক থাকিব লাগিব আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব আজিকালি সকলোৰে হাতত আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টখন লিংক আছে আৰু আপোনালোকৰ নিশ্চয় আছে এতিয়া আপুনি নিশ্চয় বুজি পাইছে এই তিনিটা ষ্টেপত এই তিনিটা ভাগত আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব এতিয়া চাওক বৰ্তমান জিঅ'টেকিং ঘৰৰ KYC টো আপুনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰিব চাওক আপুনি যদি 19 মাৰ্চৰ পাছত আপুনি আপোনাৰ নিজৰ মোবাইল ফোনৰ জৰিয়তে আপুনি KYC টো সম্পূৰ্ণ কৰিছে তেন্তে আপোনাৰ বৰ্তমান ঘৰত আহি সিহঁতে নিজে আপোনাৰ KYC টো সম্পূৰ্ণ কৰিব আৰু যদি আপুনি ইয়াৰ বাবে এজন যোগ্য মানুহ হয় তেন্তে 100% আপুনি ঘৰখন লাভ কৰিব পাৰিব আপোনাক কাৰোবাক 1 টকা দিব নালাগে পইচা দিয়াৰ ইয়াত কোনো উল্লেখ নাই আৰু কোনোবা যদি আপোনাৰ পৰা পইচা লয় তেন্তে আপুনি কমপ্লেইন কৰিব পাৰিব পইচা দিবলৈ কাৰোবাক কোৱা হোৱা নাই বা কাৰোবাক পইচা দিয়াৰ কোনো উল্লেখ নাই যে আপোনালোকে পইচা দিব লাগিব ইয়াত পইচা দিয়াৰ কোনো অপচনে নাই আপোনালোকে কিহৰ কাৰণে পইচা দিব আপোনালোকে কাৰোবাক পইচা নিদিব আপুনি যদি 19 মাৰ্চৰ পাছত জিঅ'টেকিং কৰিছিল অসমত 19 মাৰ্চৰ পৰা 18 জুনলৈকে জিঅ'টেকিংৰ কাম চলিছিল আৰু আপোনালোকে যদি সেই সময়ত নিজে কৰিছিল বা অফলাইন কৰিছিল তেন্তে আপোনাক বৰ্তমান KYC কৰিব লাগিব KYC কিহৰ কাৰণে কৰিব লাগিব চাওক KYC যিটো প্ৰচেছ হয় সেইটো হ'ল আপোনাক চিনাক্ত কৰা আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ নামত আপুনি যদি জিঅ'টেকিং কৰিছে তেন্তে পৰিয়ালৰ চৰকাৰী হিচাপত আপুনি আপোনাৰ পৰিয়ালৰ মাত্ৰ এজন ব্যক্তিক ঘৰখন লাভ কৰিব পাৰিব সকলোৱে লাভ নকৰিব তাৰ মাজত আপোনাক চিনাক্ত কৰা হ'ব আপোনাৰ পৰিয়ালৰ আচল মেইন সদস্য কোনজন আৰু কোনজনৰ নামত ঘৰখন দিব লাগে কোনজন ইয়াৰ বাবে যোগ্য হয় সেই পৰিয়ালৰ সদস্যজন ভেৰিফিকেশ্যন কৰি চিনাক্ত কৰা হ'ব তাৰপিছত এখন তালিকাত নাম আহিব তাৰপিছত আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে